আমাৰ ভাৰতবৰ্ষৰ মাটিত বহু মহান মহান পণ্ডিত আৰু বীৰৰ জন্ম হৈছে। ৰামায়ণ আৰু মহাভাৰতৰ দৰে মহাকাব্যত বহুতো বীৰ যোদ্ধাৰ কাহিনী আছে। তেনে এক মহাভাৰতৰ বীৰ যোদ্ধা আছিল অশ্বত্থামা। কোৱা হয় যে তেওঁ কালৰ শেষলৈকে দুখ আৰু কষ্টৰে ভৰা জীৱন যাপন কৰিবলৈ অভিশপ্ত হৈছিল। আচলতে তেওঁ অভিশপ্ত হোৱাৰ কাৰণ কি আছিল আৰু ইয়াৰ অৰ্থ এইটোৱে নেকি যে তেওঁ আজিও জীয়াই আছে? আহকচোন আজিৰ এই ভিডিঅ'টোত ইয়াৰ বিষয়ে কিছু আলোচনা কৰোঁ। क्या कोई शख्स 5000 साल तक जिंदा रह सकता है? आप कहेंगे क्या बेतुकी बात कर रहे हैं, लेकिन जनाब हमारे ही देश में लाखों ऐसे लोग हैं जो दावा करते हैं कि एक शख्स पिछले 5000 साल से घने जंगलों में भटक रहा है और उसे कई बार कई लोगों ने देखा। क्या वाकई ये सच है? জন্মৰ সময়তে অশ্বত্থামাই ভগৱান শিৱৰ পৰা অমৰত্ব বৰ লাভ কৰিছিল। লগতে তেওঁক কপালৰ ঠিক মাজতে এটা শিলৰ ৰত্ন দিয়া হৈছিল, যিটোৱে তেওঁক ভোক, পিয়াহ, অস্ত্ৰ শস্ত্ৰ, ৰোগ আৰু মানুহতকৈ তলৰ যিকোনো জীৱৰ পৰা ৰক্ষা কৰিছিল। এই সকলোবোৰৰ আৰম্ভণি হৈছিল তেওঁৰ পিতৃ আৰু গুৰু দ্ৰোণাচাৰ্যৰ গুৰুকুলত, যেতিয়া তেওঁ পাণ্ডৱ আৰু কৌৰৱৰ সৈতে একেলগে শিক্ষা লাভ কৰি আছিল। অশ্বত্থামাই সদায় ক্ষমতা আৰু আদেশৰ বাবে হাহাকাৰ কৰি ফুৰিছিল। তেওঁ সেইকাৰণেই হস্তিনাপুৰৰ ৰাজকুমাৰ, পৰৱৰ্তী সময়ত হ'বলৈ গৈ থকা ৰজা কৌৰৱৰ জ্যেষ্ঠ দুৰ্যোধনৰ সৈতে বন্ধুত্ব কৰিছিল। যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হৈছিল তেতিয়া পিতৃ দ্ৰোণাচাৰ্যৰ লগতে অশ্বত্থামাই কৌৰৱ পক্ষত যোগ দিছিল। কিন্তু তেওঁৰ পিতৃ দ্ৰোণাচাৰ্যক যেতিয়া যুদ্ধত পাণ্ডৱ পক্ষৰ ধৃষ্টদ্যুম্নই হত্যা কৰিছিল তেতিয়া তেওঁ পাণ্ডৱক হত্যা কৰি পিতৃ হত্যাৰ প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত লৈছিল। গতিকে তেওঁ যুদ্ধৰে এদিন ৰাতি পাণ্ডৱৰ তম্বুত আক্ৰমণ কৰি পাণ্ডৱৰ 5জন পুত্ৰকে কোনোবা যোদ্ধা বুলি ভাবি শুই থকা অৱস্থাতে হত্যা কৰে। এই কথা জানিব পাৰি পাণ্ডৱসকল বিধ্বস্ত হৈ পৰে আৰু অশ্বত্থামাৰ লগত মুখামুখি যুদ্ধ কৰাৰ প্ৰয়াস কৰে। এয়া দেখি অশ্বত্থামাই পাণ্ডৱৰ বিৰুদ্ধে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰে আৰু ব্ৰহ্মাস্ত্ৰৰ এগেইনষ্টত অৰ্জুনে পশুপাত অস্ত্ৰ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়। এই দুয়োপাত অস্ত্ৰই আছিল কিন্তু অতি প্ৰলয়ংকাৰী। দুয়োপাত অস্ত্ৰৰ সংঘৰ্ষত গোটেই বিশ্ব ব্ৰহ্মাণ্ড ধ্বংস হ'ব পাৰে। এইবোৰ চিন্তাৰে দেৱতাসকলে অৰ্জুন আৰু অশ্বত্থামা দুয়োজনকে নিজৰ নিজৰ অস্ত্ৰ ঘূৰাই ল'বলৈ প্ৰাৰ্থনা কৰে। দেৱতাসকলৰ প্ৰাৰ্থনা শুনি অৰ্জুনে তেওঁ প্ৰয়োগ কৰা পশুপাত অস্ত্ৰ ঘূৰাই ল'লে, কিন্তু অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ ঘূৰাই লোৱাৰ কৌশলটো নাজানিছিল। গতিকেই তেওঁ ব্ৰহ্মাস্ত্ৰৰ দিশ সলনি কৰি উত্তৰাৰ গৰ্ভলৈ প্ৰয়োগ কৰে, যাতে পাণ্ডৱৰ সমগ্ৰ বংশৰ অন্ত পৰে। কাৰণ উত্তৰাৰ গৰ্ভত তেতিয়া অৰ্জুনৰ নাতি আছিল। কিন্তু ভগৱান কৃষ্ণই ব্ৰহ্মাস্ত্ৰৰ পৰা উত্তৰাৰ গৰ্ভত থকা অৰ্জুনৰ নাতিক ৰক্ষা কৰিলে আৰু অশ্বত্থামাৰ এই ভয়ানক অপৰাধৰ বাবে তেওঁৰ শক্তিৰ উৎস কপালৰ ৰত্নটো কাঢ়ি লৈ তেওঁক অভিশাপ দিলে যে কপালৰ সেই ঘাঁটো কেতিয়াও ভাল নহ'ব আৰু কলিযুগৰ শেষলৈকে কুষ্ঠ ৰোগত আক্ৰান্ত হৈ কষ্টৰে জীয়াই থাকিব লাগিব। তেওঁ নিজে মৰো বুলিলেও মৰিব নোৱাৰিব। এইবোৰৰ পৰা আমি এইটো ভাবিব পাৰোঁ নেকি যে অশ্বত্থামা এতিয়াও জীয়াই আছে? বৰ্তমান সময়ত বহু মানুহে তেওঁক দেখাৰ কথা দাবী কৰিছে। তাৰ মাজৰে এজন আছিল মধ্যপ্ৰদেশৰ এজন চিকিৎসক। চিকিৎসকজনে কৈছিল যে কপালত ঘাঁ থকা এজন ৰোগী তেওঁৰ ওচৰলৈ আহিছিল। ডাক্তৰজনে ৰোগীজনক ঘাঁটো ভাল কৰিবলৈ সকলো ধৰণৰ ঔষধ ট্ৰাই কৰিও ঘাঁটো ভাল কৰিব পৰা নাছিল। সেইকাৰণেই এদিন ডক্তৰজনে ধেমালিৰ সুৰেৰে ৰোগীজনক কৈছিল যে তেওঁ অশ্বত্থামা নেকি? এই প্ৰশ্নটো সোধাৰ লগে লগেই ৰোগীজন হঠাৎ অদৃশ্য হৈ গ'ল আৰু কেবিনৰ বাহিৰত থকা মানুহেও ৰোগীজন ওলাই যোৱা দেখা পোৱা নাছিল। আৰু এটা কাহিনী অনুসৰি মানুহৰ মুখে মুখে চলি আহিছে যে অশ্বত্থামাৰ বৰ্ণনাৰ লগত খাপ খোৱা এজন ব্যক্তিয়ে সমগ্ৰ ভাৰতৰে শিৱ মন্দিৰবোৰত ঘূৰি ফুৰে। That's it for today. যদি এই ভিডিঅ'টো ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টোত এটা লাইক কৰি কমেণ্টত যিকোনো বাক্য এষাৰি লিখক আৰু লগতে আপুনি যদি এই চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। এই ভিডিঅ'টো যদি আপুনি শেষলৈকে চাইছে তেন্তে বহুত বহুত ধন্যবাদ। জয় আই অসম।